মাছেনো মানুহ খাবনে বাৰু? নমস্কাৰ সকলোকে, কি খবৰ? চব ঠিকে চলিছেনে? মোৰো ঠিকে বাৰু, কিন্তু এই গৰমটোহে একদম মাথা খাই দিছে। পিছে গৰম বুলি ৰৈ থাকিলে হ'ব জানো? ডিউটিলেতো আহিবই লাগিব। হাফ ডে লৈছো আজি, এফালে যাব লাগে ভাইটি লগত। মৃত্যুঞ্জয়ো হাফ ডে, মাইকী নহয় ৰে ভাইটি। সদায় ভিতৰতে সোমাই থাকোঁ কাৰণে গমেই নাপাওঁ। আচল গৰমটো আজিহে ফিল কৰিছোঁ। বাইপাছটো ইমানেই ৰ'দ আছিলে, তো এইফালে শ্বৰ্টকাট লৈ ল'লোঁ বেতজান বাগান হৈ। এতিয়া মই এইফালে যাম। এইফালৰ পৰা যাব পাৰি, কিন্তু এইফালৰ পৰা গ'লে অলপ ৰাস্তাটো ক্ৰিটিকেল হৈ যায়। ঘৰ আহি লগালগ ফ্ৰেছ হৈ মেলি গুচি আহিলোঁ। আমি ক'লে আহিছোঁ কোৱাই নাই নহয়। আমি ডিগবৈলৈ আহিছোঁ। ভাইটিয়ে মানে ব্ৰইলাৰ ফাৰ্ম এটা আৰম্ভ কৰিছে, তো তাৰে এগ্ৰিমেণ্ট কৰিবলৈ আহিছোঁ। তাকেহে পালোহি, তো যিমান পাৰি সোনকালে এগ্ৰিমেণ্টটো কৰি লওঁ, তেতিয়াহে অলপ ডিগবৈ ফালে ফুৰি আহিব পাৰিম। কামখিনি কৰি ল'লোঁ, এতিয়া বোলো ডিগবৈ পাৰ্ক ফালে যাওঁ। আমাৰ তাই সেই ঘৰৰ পৰা আহোঁতে কৈ আহিছে ডিগবৈ পাৰ্কলৈ যাম বুলি, এতিয়া নিনিলেতো নহ'ব। আজি ডিগবৈত গোটেই দোকানবোৰ বন্ধ যে, কথাটো কি মানে? ইফালো বন্ধ ইফালো বন্ধ। মঙলবাৰ দিনাখন কিবা বন্ধ থাকে নেকি জনাবচোন ডিগবৈত। ডিগবৈলৈ আহি থাকোঁ যদিও পাৰ্কত কিন্তু এদিনো সোমাই পোৱা নাছিলোঁ, আজিয়ে ফাৰ্ষ্ট। তো টিকেট কৰি মেলি সোমাই আহিলোঁ। টিকেট কাউণ্টাৰত কেছ আৰু অনলাইন দুইটাই একচেপ্টেবল দেই। মানুহ সিমান এটা নাই, হ'লেও পাৰ্কখন কিন্তু বহুত ধুনীয়া দেই। কি আছে কি নাই নাজানো বাৰু, আজি মই প্ৰথমবাৰ সোমাইছোঁ যে। মই নিজে যি দেখোঁ আৰু দেখা যাওঁ আপোনালোকক। পৰিৱেশটো বৰ ধুনীয়া দেই, বৰ ঠাণ্ডা, মানে গছ গছনিবোৰ আছে যে। এই দলংখনলৈ যদি উঠিবলৈ আহে নহয়, সদায় আপোনালোকে 4টা বজাৰ আগত আৰু 10টা বজাৰ পিছত আহিব, তেতিয়াহে উঠিবলৈ পাব। নহ'লে আমাৰ নিচিনা হ'ব আৰু দলংখন ওচৰৰ পৰা চাই গুচি যাব লাগিব। তাৰপিছত ইফালে সিফালে ঘূৰি মেলি ফটো কেইখনমানকে মাৰি ল'লোঁ। ওলাই দিওঁ এতিয়া লাহেকৈ ইয়াৰ পৰা। বটিং নকৰোঁ বুলি কৈছে তাহাঁতে, ভয় লাগে বোলে। বাই চান্স যদি পৰি যায় মাছে খাই থব বুলি কেনে। মাছেনো মানুহ খাবনে বাৰু? বাৰু কাহিনীটি ইমানখিনিতে সমাপ্ত কৰিছোঁ। বৰ গৰম উঠিছে, সোনকালে ওলাই মেলি এতিয়া আইচক্ৰীম খাবলৈ যাওঁ।